ৰাজ্য নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে জৰুৰী খবৰ, শীঘ্ৰেই ৰাজ্যত দিয়া হ'ব বৃহৎ নিযুক্তি। ৰাজ্যত শীঘ্ৰেই বৃহৎ নিযুক্তি হ'ব। ৫,০০০ নিবনুৱাই লাভ কৰিব অসম আৰক্ষী আৰু বন বিভাগত চাকৰি। 10 মে'ৰ ভিতৰতে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। 10 মে'ৰ ভিতৰতে সম্পন্ন কৰা হ'ব নিযুক্তি প্ৰক্ৰিয়া। ইয়াৰ লগে লগে 1 লাখ চাকৰিৰ লক্ষ্যত উপনীত হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। চাকৰিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ঠিক তেনেদৰে আমাৰ অসম পুলিচত প্ৰায় অসম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত ৫,০০০ নিযুক্তি আমাৰ কৰিবলগীয়া আছে, যি 10 মে'ৰ ভিতৰত আমি শেষ কৰিব খুজিছোঁ। 10 মে'ত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ 1 লাখ নিযুক্তিৰ কামটো সমাপ্ত হ'ব পাৰে। তাৰ বাবে অসম পুলিচৰ প্ৰয়োজনীয় নিযুক্তিৰ বাকী থকা কামখিনিও আজি আমি ৰিভিউ কৰোঁ। 2022